যেটো আমাৰ এজেন্ডা আছে এই এজেন্ডাবিলাকক আমি অধিক গুৰুত্ব দি পেলাই কাম আৰম্ভ কৰিম আৰু বডোলেণ্ড ৰাইজৰ লগত সদায় দুখে সুখে আমি থাকিম এই কথাটোকে আজি আপোনালোকৰ জৰিয়তে UPPL দলৰ আজি এই আমাৰ সংবাদ মেলত আপোনালোকক জনাইছো স্যার বৃহৎ এটা আসলে ব্যবধানত অতিথিকে যোগদান কৰি এই ক্ষেত্ৰত আপোনালোকে ব্যৰ্থতাৰ কি কাৰণ এই মুহূৰ্তত বিচাৰি ইটো আজি ক'ব লাগিব গণতন্ত্ৰত ৰাইজে ৰজা আৰু ৰাইজৰ মেন্ডেটটো মানি ল'ব লাগিব UPPL দল হিচাপে 2015 চনত জন্মগ্ৰহণ কৰিছে আৰু তেতিয়াৰ পৰা আমি যিমান পাৰো চেষ্টা কৰিছো ৰাইজৰ লগত থাকিবলৈ দুখে সুখে আমাৰ ৰাইজৰ কাম কৰিবলৈ সকলো শ্ৰেণীৰ ৰাইজৰ কাম কৰিবলৈ আমি প্ৰয়াস কৰি আহিছো আৰু যোৱা 5টা বছৰত আমি বহুত সহযোগো পাইছো বডোলেণ্ড অঞ্চলত শান্তি সম্প্ৰীতি ভাল এটা পৰিৱেশত কাম কৰিবলৈ কিন্তু নিৰ্বাচনত কবাত নহয় কবাত হয়তো আমাৰ মাজত এটা আন্ডাৰষ্টেণ্ডিংৰ অভাৱ হৈছে হয়তো আমি ৰাইজৰ কথাটো বুজি পোৱা নাই বা ৰাইজে আমাৰ কথাটো বুজি পোৱা নাই কবাত নহয় কবাত গ্যাপ হৈছে আৰু এটো কি হৈছে আমি চাম আৰু অনাগত দিনত কাৰেকচন কৰি আৰু অধিক এটা মনোযোগ দি পেলাই ৰাইজক সেৱা কৰিবলৈ আমি আগবাঢ়ি যাম আপুনি দীৰ্ঘদিন ধৰি সংগঠনৰ সৈতে জড়িত আছে ছাত্ৰ সংগঠন তাৰ পিছত ৰাজনৈতিক পথাৰত কৰি দিলে তথাপিও কি অনুভৱ কৰিছে আপুনি ব্যক্তিগত হিচাপে আপোনাৰ এই দীঘলীয়া যাত্ৰা যি অভিজ্ঞতাৰ ফালৰ পৰা কি অনুভৱ কৰিছে যে এইটো কাৰণতে আচলতে UPPLক ৰাইজে অকণমান মৰম কম দিলে বা UPPLক সহযোগিতা আগবঢ়ালে তেনেকুৱা কিবা বিষয় থাকিব পাৰে কিন্তু আমি চেষ্টা কৰিছিলো যে 2020 চনত যেতিয়া চৰকাৰত আহিছো প্ৰথম প্ৰায়োৰিটিত আমি লৈছিলো যে বডোলেণ্ডত শান্তি স্থাপন কৰিব লাগে আৰু শান্তিটো আমি প্ৰায়োৰিটিত লৈ সকলো জনগোষ্ঠীৰ লগত সহযোগ কৰি বা সকলোৰ লগত যোগাযোগ কৰি পেলাই একেলগে আগবাঢ়ি যাবলৈ শান্তি প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছো আৰু এই কামখিনিত আমি অধিক গুৰুত্ব দিছো কাৰণ 30-40টা বছৰ পৰিৱেশটো বেয়া আছিল সেকেন্ড আছিল নিৰাপত্তাৰ কথা এটা সময়ত বডোলেণ্ড বুলি ক'লে অলপ নিৰাপত্তাহীনতাত সবে ভুগে তেনেকা সবৰ মুখে মুখে কথাটো আছিল সেই কাৰণে আমি চেষ্টা কৰিছো যে আমাৰ সময়ত কোনো এটা অঞ্চলত কোনো এটা স্থানত তেনেকা অপ্ৰীতিকৰ বা এনেকা অঘটন নহয় হেতু চাব লাগে তৃতীয় আছিল সমন্বয় যে আমাৰ মাজত অলপমান গ্যাপ হৈছিল জাতি জনগোষ্ঠীৰ মাজত সমন্বয়টো ঘূৰাই আনিবৰ কাৰণে আমি প্ৰয়াস কৰিছিলো আৰু কাম কৰিছিলো আৰু তেনেকৈ যেটো উন্নয়ন এই উন্নয়নটো গ্ৰাসৰুট লেভেলৰ উন্নয়ন আৰু নতুন আন্তৰ্গাঁথনি আৰু নিড বেস ইনফ্ৰাষ্ট্ৰাকচাৰ তেনেকা চাই পেলাই আমি কাম আৰম্ভ কৰিছিলো আৰু এই কামটো আমাৰ বহুত কাম জাস্ট আৰম্ভয়ে হৈছিল বহুত কাম আমি ইতিমধ্যে ৰিজাল্টটো ওলাইছে বা সফল হৈছো ইয়াৰ ভিতৰতে কবাত নহয় কবাত কিবা এটা গ্যাপ ৰৈ গল যেটো হয়তো আমি বুজি পোৱা নাই বা জনগণে বুজি পোৱা নাই কবাত নহয় কবাত এটা গ্যাপ ৰৈ গৈছে এই কথাৰ ওপৰত আমি বিশ্লেষণ কৰিম অনাগত দিনত যিবিলাক সমস্যা স্বাধীনতাৰ পৰা আছিল এই সমস্যাবিলাক আমি আইডেন্টিফাই কৰিছিলো ইয়াৰ ভিতৰত ভূমিৰ সমস্যাটো এটা ডাঙৰ সমস্যা আছিল আৰু এই সমস্যাবিলাক যেনেকৈ অসমতো সমাধান হৈছে আমিও ইয়াতে সমাধান কৰিবলৈ চেষ্টা কৰিছো কিন্তু আজি মই এটা বিষয় বিশ্লেষণ কৰিব বিচৰা নাই এটো সময়ে বহুত বলৱান হয় সময়ে বিশ্লেষণ কৰিব আৰু আমি অন্তৰাত্মাৰ পৰা যিকেটা কাম কৰিছো অন্তৰাত্মাৰ পৰা প্ৰয়াস কৰিছিলো যে এই কামটো কৰিব লাগে ভূমিৰ সমস্যাই হোক বা বিভিন্ন সমস্যাই হোক তো ইয়াত কবাত নহয় কবাত কিবা এটা ৰৈছে আনন্দ দিনত আপোনালোকে যেটো বিজেপিৰ লগত মিত্ৰজোঁটত আছিল আপোনাৰ সরকার পরবর্তী যে সরকার আপনাদের বিরোধী একেলগে থাকিব নেকি বিজেপি UPPL একেলগে মিত্রজোঁট হিচাপে কাম কৰি যাব এতিয়ালৈকে আমি বিজেপিৰ কথাটো নাজানো আমি আমাৰ UPPLৰ কথাটোহে কৈছো আৰু অনাগত দিনত কি পৰিকল্পনা হ'ব এটো আমি অতি শীঘ্ৰে আমাৰ এটা পৰ্যালোচনা আলোচনা সভা হ'ব তাত আমি আলোচনা কৰি ওয়ান আফটার এনাদার আমাৰ এজেন্ডা বিলাক আমি কৈ যাম নিশ্চিতভাৱে 2026 চন আহি আছে আৰু এইটো যেটো সেমি ফাইনাল হিচাপে বিবেচিত হৈছে 2026 চনলৈ কেনে ধৰণৰ আপোনালোকে আগবাঢ়িব 2026 চনৰ ৰণকৌশল আমি আলোচনা কৰাৰ কাৰণে সময় আছে দুৰ্গা পূজাৰ পিছত আমি আমাৰ এক্সিকিউটিভ মিটিং আছে আৰু সেই এক্সিকিউটিভ মিটিংত আমি আলোচনা কৰিম ইয়াৰ পিছত আমাৰ সিৰিজ অফ মিটিংস আছে আমাৰ বিভিন্ন লেয়াৰৰ মিটিং হয় এই মিটিং বিলাকত সিদ্ধান্ত লম যে 2026 ত আমি কেনেকৈ আগবাঢ়িম বা ইয়াৰ পৰৱৰ্তী সময়ত
আমাৰ ৰাজনৈতিক ৰণকৌশল কেনেকুৱা হ'ব ইয়াৰ ওপৰত আমি আলোচনা কৰিম আলোচনা কৰিম আমি এই বিষয়টো এতিয়া তেনেকুৱা কোনো প্ৰচেছ নাই বা তেনেকুৱা ইনিচিয়েটিভ নাই কাৰণে আমি আলোচনা কৰা নাই পিছত যদি তেনেকুৱা কিবা বিষয় থাকে আমি আমাৰ দলৰ মজিয়াত আলোচনা কৰিম ইয়াৰ কাৰণে যথেষ্ট সময় আছে নিৰ্বাচনী ফলাফল সমাপ্ত হোৱাৰ পিছত এই পৰ্যন্তলৈকে আপোনাৰ ব্যক্তিগত ফালৰ পৰাই হওক বা আপোনাৰ কোনো যোগাযোগ হৈছে নেকি বা আলোচনা হৈছে নেকি এতিয়ালৈকে আলোচনা হোৱা নাই আমাৰ ৰিজাল্টে আজি ৰাতিপুৱালৈকেহে হৈ আছে কিছুমান সমষ্টিৰ গতিকে যথেষ্ট সময় আছে আৰু সেই সময় হিচাপে কামবিলাক আগবাঢ়িব আৰু UPPL দল হিচাপে আমি যেহেতু 40টা সমষ্টিতে আছোঁ সবতো আছোঁ আমাৰ মাজত আমি পৰ্যালোচনা কৰি আছোঁ আলোচনা কৰি আছোঁ আমাৰ যিসকল প্ৰাৰ্থী এতিয়া জিকি আহিছে সেই সকলৰ লগত আমি আলোচনা কৰি আছোঁ সো ইয়াৰ কাৰণে যেটো আমাৰ দলীয় সিদ্ধান্ত হ'ব বা দলীয় প্ৰসেছ হ'ব হিটো পৰৱৰ্তী সময়ত আমি আগবাঢ়ি যাম মই প্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছোঁ আজি আমাৰ UPPL দলৰ তৰফৰ পৰা আমাৰ তামুলপুৰৰ UPPL দলৰ জিলা কাৰ্যালয়ত আমি সংবাদ মাধ্যমৰ যোগেদি আমাৰ দলীয় কথাখিনি বড়োলেণ্ডবাসী ৰাইজৰ ওচৰত আমি ক'বলৈ বিচাৰিছোঁ প্ৰথমতে আমি যি পঞ্চম আমাৰ BTC নিৰ্বাচন হৈ গ'ল এই নিৰ্বাচনটো শান্তিপূৰ্ণভাৱে হৈ যোৱাৰ কাৰণে মই সকলো পক্ষক ধন্যবাদ জনাইছোঁ আৰু এই নিৰ্বাচনত বিশেষভাৱে যোৱাকালি যিটো ফলাফল এই ফলাফলত আমি দেখিছোঁ যে BPF দলে সিঙ্গল লাৰ্জেষ্ট পাৰ্টি হিচাপে এটা মেজৰিটি সিট জিকি পেলাই সিঙ্গল লাৰ্জেষ্ট পাৰ্টি হিচাপে তেখেতসকলক প্ৰতিষ্ঠা কৰিছে মই BPF দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু BPF দললৈ অভিনন্দন জনাইছোঁ আৰু বড়োলেণ্ডবাসী ৰাইজকো অভিনন্দন জনাইছোঁ যে এটা সিঙ্গল লাৰ্জেষ্ট পাৰ্টি চৰকাৰ হ'বলৈ গৈ আছে আৰু আশা ৰাখিছোঁ আগন্তুক হ'ব লগা চৰকাৰে বড়োলেণ্ডবাসী ৰাইজৰ কাৰণে বহুতখিনি কাম কৰিব পাৰিব UPPL দল হিচাপে যোৱা 5টা বছৰত প্ৰথমবাৰ আমি চৰকাৰলৈ আহিছিলোঁ আৰু সেই 5টা বছৰত আমি শান্তি সম্প্ৰীতি নিৰাপত্তা আৰু সমন্বয় আৰু ইয়াৰ লগতে উন্নয়নৰ কথাবিলাক চিন্তা কৰি কাম আৰম্ভ কৰিছিলোঁ আৰু 5টা বছৰত বহুখিনি কাম কৰিছোঁ বহুখিনি কাম ৰৈ গ'ল যিয়ে নহওক বড়োলেণ্ডবাসী ৰাইজৰ ভোটাৰসকলৰ যিটো এটা মেণ্ডেট সেইটো আমি UPPL দলে স্বীকাৰ কৰিছোঁ আৰু ধন্যবাদ জনাইছোঁ যিসকলে আমাক ভোট দি জয়যুক্ত কৰালে আৰু মই UPPL দলৰ সভাপতি হৈ আমাৰ দলৰ প্ৰত্যেকটো কাৰ্যকৰ্তা কৰ্মকৰ্তালৈ ধন্যবাদ জনাইছোঁ তেখেতসকলে খুব শৃংখলা পদ্ধতিৰে খুব ডিসিপ্লিনৰ মাজেৰে যোৱা নিৰ্বাচনত নিৰ্বাচনী প্ৰচাৰ চলাইছে আমাৰ 40 জন প্ৰাৰ্থী খুব সুন্দৰকৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিছে বড়োলেণ্ডবাসী ৰাইজৰ হয়তো বহুত মনৰ কথা যোৱা সময়ত আমি বুজিব পৰা নাই বা ক'বাত নহয় ক'বাত কিবা এটা ৰৈ গৈছে যাৰ কাৰণে আজি আমাৰ ফালে যিটো মেণ্ডেট আশা কৰা ধৰণে নহল কিন্তু যেটো আহিছে হিটো আমি একসেপ্ট কৰিছোঁ আৰু UPPL দলে যেহেতু বড়োলেণ্ডৰ 35 লাখ জনসাধাৰণৰ কাৰণে জন্ম পোৱা দল অনাগত দিনত আমাৰ কথাবিলাক আমি সংশোধনী কৰি আমাৰ যি লক্ষ্য আৰু উদ্দেশ্য আছে হিটো আগত ৰাখি আমি কাম কৰি যাম আৰু আগন্তুক হ'বলগীয়া যিটো চৰকাৰ নতুন চৰকাৰ বড়োলেণ্ডবাসী ৰাইজৰ স্বাৰ্থত যেতিয়াই কিবা এটা তেনেকা ইস্যু আহে বা বিষয় আহে সেই চৰকাৰখনক আমি সমৰ্থন কৰি যাম আৰু বিশেষভাৱে 2020 চনত আমাৰ বড়োলেণ্ড শান্তি চুক্তি হল এই চুক্তিখন ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আমি নতুন গভৰ্ণমেণ্টক আহ্বান কৰিম আৰু তেখেতসকলক আমি সদায় যেতিয়া প্ৰয়োজন তেতিয়া আমি চুক্তি ৰূপায়ণৰ ক্ষেত্ৰতো আমি সদায় তেখেতসকলৰ লগত থিয় দিম আৰু কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰক আহ্বান জনাম যে বড়োলেণ্ড চুক্তিখনৰ বাকি থকা দফাখিনি অতি শীঘ্ৰে যাতে ৰূপায়ণ কৰে আৰু বড়োলেণ্ড অঞ্চলত UPPL দল যি উদ্দেশ্য লক্ষ্য লৈ পেলাই জন্ম হৈছে এই উদ্দেশ্য লক্ষ্যটো আগত ৰাখিয়ে অনাগত দিনতো আমি কাম কৰি যাম
আমাৰ নেতা কৰ্মীবিলাকে কাম কৰি যাব, আমাৰ MLA MP সকলো কাম কৰি যাব আৰু অনাগত দিনত